নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ বিশেষ সংবাদ আপডেটত। আজি আলোচনা কৰিম অসমত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী আজিৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ'ল। নিৰ্বাচন আয়োগে কালি জাৰি কৰা নিৰ্দেশনাত উল্লেখ কৰিছে যে এই সিদ্ধান্তই ৰাজ্যৰ কোটি কোটি ভোটাৰক প্ৰভাৱিত কৰিব। নিৰ্বাচন আয়োগে 2026 চনৰ 1 জানুৱাৰীক ভিত্তি কৰি অসমৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনী কাম আৰম্ভ কৰিছে। এই প্ৰক্ৰিয়াৰ অংশ হিচাপে আজিৰ পৰা ভোটাৰ তালিকাৰ নথিছ পত্ৰ ছপাৰ কাম আৰু ভোটাৰ তালিকা সংশোধনৰ দায়িত্বত থকা বিষয়াসকলৰ প্ৰশিক্ষণ আৰম্ভ হ'ল। 22 নৱেম্বৰৰ পৰা BLO সকলে ঘৰে ঘৰে যাব, ভোটাৰ নথি পৰীক্ষা, তথ্য মিলোৱা, নতুন নাম অন্তৰ্ভুক্ত, নাম সংশোধন আদিৰ কাম আৰম্ভ কৰিব। 21 পৰা 26 ডিচেম্বৰ একেলগে খচৰা ভোটাৰ তালিকা প্ৰস্তুত, 27 ডিচেম্বৰ খচৰা তালিকাৰ প্ৰকাশ, 2 ফেব্ৰুৱাৰী দাবী আৰু আপত্তিৰ নিষ্পত্তি শেষ তাৰিখ, 10 ফেব্ৰুৱাৰী 2026 চনত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ। সংবিধানৰ ধাৰা 326 আৰু 1950 চনৰ জনপ্ৰতিনিধিত্ব আইনৰ অধীনত 2026 চনৰ 1 জানুৱাৰীত 18 বছৰ পূৰ্ণ হ'বলগীয়া সকলো নাগৰিকৰ নাম নতুন ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ'ব। যিসকলে 2025 ভিতৰত 18 বছৰৰ বয়স স্পষ্ট কৰিছে, অৱশ্যে নিজৰ নথি BLOক দিব লাগিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশনাক আদৰণি জনাই কয়, এই বিশেষ সংশোধনী প্ৰক্ৰিয়া অসমক এটা নিকা নিৰ্ভুল আৰু আধুনিক ভোটাৰ তালিকা দিয়া সহায়ক হ'ব। ৰাজ্য চৰকাৰে নিৰ্বাচন আয়োগক পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি তেওঁ মন্তব্য কৰে। অসমত নাগৰিকত্ব আইনৰ বিশেষ ধাৰাৰ বাবে বহুদিন অফিচিয়েল বিশেষ পুনৰীক্ষণ কৰা হোৱা নাছিল। এইবাৰ প্ৰথমে এই বিশেষ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ ফলত ৰাজ্যৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক নিৰ্বাচনত অতি পৰিচ্ছন্ন ভোটাৰ তালিকা ব্যৱহাৰ হ'ব। বন্ধুসকল, এই সংশোধনী প্ৰক্ৰিয়া আপোনাৰ আৰু আমাৰ সকলোৰে বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। যাৰ নাম সংশোধন, সংযোজন বা পৰিৱৰ্তন প্ৰয়োজন, সময় থাকোঁতে BLOৰ সৈতে যোগাযোগ কৰক। ভিডিঅ'টো উপকাৰী লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।